Hello friends, welcome back to our channel Edujob Information. তো আজি আমি আপোনাৰ ওচৰত লৈ আছোঁ কেইটামান কাৰেণ্ট এফেয়াৰ্ছ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থাকক, তেনেহ'লে আপোনাক আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আগতেই পাই যাবা। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল যে প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় জৈৱ বিবিধতা দিৱস কেতিয়া পালন কৰা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 22 মেত। প্ৰধানমন্ত্ৰী মোদীৰ নতুন ব্যক্তিগত সচিব হিচাপে কোন নিযুক্তি লাভ কৰিছে? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন বি বিবেক কুমাৰ। নেক্সট প্ৰশ্নটো হ'ল এন্থনী আলবানিজ কোনখন দেশৰ নতুন প্ৰধানমন্ত্ৰী হৈ পৰিছে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অষ্ট্ৰেলিয়া। প্ৰতি বছৰে মে মাহৰ কোনটো তাৰিখে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 21 তাৰিখে। বিশ্ব মৌ-মাখি দিৱস পালন কৰা হয়, যাক হিন্দীত মধুমক্ষী বুলি কোৱা হয়। ইয়াৰ উত্তৰটো হ'ব 20 মে'ত মৌ-মাখি দিৱস পালন কৰা হয়। ভাৰতীয় বিমান সংস্থা ইণ্ডিগোৰ নতুন CEO কোন হয়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি চি পিটাৰ আলবাৰ্টছ। ভাৰতৰ প্ৰধান শ্বেয়াৰ বজাৰ BSE নতুন অধ্যক্ষ কোন? এই প্ৰশ্নটো অপশ্যন এ ৰাইট হ'ব S মুন্দ্ৰা। নেক্সট প্ৰশ্নটো হ'ল প্ৰতি বছৰে কোনটো তাৰিখে বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হয়? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 17 মে'ত। হাছান শ্বেখ মহম্মদ কোনখন দেশৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছোমানিয়া দেশত। কোনগৰাকী মহিলা ফ্ৰান্সৰ নতুন প্ৰধানমন্ত্ৰী হৈছে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এলিজাবেথ বৰ্ণ। নেক্সট প্ৰশ্নটো হৈছে কোনখন ৰাজ্যত ভাৰতৰ প্ৰথম অমৃত সৰোবৰ উদ্যান কৰা হৈছে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। প্ৰতি বছৰে কোনটো তাৰিখত আন্তঃৰাষ্ট্ৰীয় পৰিয়াল দিৱস পালন কৰা হয়? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব 15 মে'ত। শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান কোনখন উপসাগৰীয় দেশত নতুন উপৰাষ্ট্ৰপতি হৈ পৰিছে? ইয়াৰ অপশ্যন এ ৰাইট হ'ব UAE ইউনাইটেড ষ্টেট। নেক্সট প্ৰশ্নটো হ'ল মানিক চাহা কোনখন ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হৈ পৰিছে? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব ত্ৰিপুৰা। কোনখন দেশৰ বেডমিণ্টন দলে থমাছ কাপ 2022 খিতাপ দখল কৰিছে? এইটো হ'ব ভাৰত। কোনখন দেশৰ প্ৰাক্তন ক্ৰিকেটাৰ এড চাইণ্ডামছ 46 বছৰৰ বয়সত মৃত্যু হৈছে? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অষ্ট্ৰেলিয়াৰ। আজিৰ ইমানকেইটাই কাৰেণ্ট এফেয়াৰ্ছ আছিলে, আৰু এনেধৰণৰ ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিবা। ধন্যবাদ।